বন্ধুসকল মই গাখীৰৰ পেকেট এটা কিনি লৈ আহিলোঁ তো এতিয়া গৰম কৰোঁ গৰম কৰি কিনে অলপমান খাওঁ ভাতৰ লগতে খাওঁ দেখিছেনে কিমান খিনাই গৈছোঁ নে অৱস্থা নাই দেহাটোত তো ইয়াতে কি জানেনে আমাৰ অসমৰ দৰে গাঁৱৰ দৰে মানে কি ঘৰৰ গৰু গাখীৰটো মানে নাপায় চব খালি পেকেট গাখীৰ আমাৰ অসমত হ'লে বা গাঁৱত হ'লে কথা নাছিলে 1 পোৱা 2 পোৱা এনেকুৱা কেজি বা আধা লিটাৰ 1 লিটাৰ কেজি নহয় আৰু লিটাৰ তো সেই হিচাপত পাইছিলোঁ ইয়াতে নাপায় মানে ইয়াত অকল পেকেট তো বলক গৰম কৰি লওঁ পেকেটটো গৰম কৰোঁ গাখীৰখিনি গৰম কৰি কিনে খাওঁ অলপ খাওঁ গাখীৰৰ পেকেট 1 পেকেট আনিলোঁ 30 টকা এইটো পেকেটৰ দাম আৰু এনেকুৱা ইয়াতে দৈ গাখীৰো পায় এনেকুৱা পেকেট চিষ্টেম বেংগালুৰুত 10 টকাৰ পেকেট এটাও পায় সৰু পেকেট আৰু এনেকুৱা ডাঙৰ এটাও পায় এইটো কিমানৰ বা হ'ব এইটো 1 পোৱাৰ পেকেট হ'ব তো এনেকুৱা দৈ গাখীৰৰো পায় কেতিয়াবা আনি খাওঁ ইয়াতে দৈ গাখীৰৰ চাটনি কৰি কিনেও খায় কেতিয়াবা আপোনালোকক দেখাম নেক্সট ভিডিঅ' বনালে দৈ গাখীৰ কেনেকৈ চাটনি কৰি কিনে খায় তো বলক এতিয়া গাখীৰখিনি গৰম কৰোঁ অন কৰি ল'লোঁ এতিয়া এইটোত বনাম দেখিছেনে ইয়াৰ বাচনবোৰ কেনেকুৱা অলপ বেলেগ চিষ্টেমৰ তো অসমৰ দৰে নহয় তো এইটোত গৰম কৰোঁ এইটো বহালোঁ গাখীৰখিনি গাখীৰ পেকেটটো খুলি লওঁ আৰু এতিয়া গাখীৰ ঢালি লওঁ ঢালিলোঁ এই গাখীৰত এতিয়া অলপমান পানী মিক্স কৰিম অলপ পানী দি কিনে গৰম কৰিব লাগিব পানী দিলোঁ এতিয়া গৰম হওক অলপ ছাইডৰ ৰুমত আছোঁ চাই থাকিব লাগিব নহ'লেতো একদম উতলি শেষ হৈ যাব এইখিনি ৰেডি হৈ গ'ল এতিয়া গেছটো নুমাই কিনে অলপ সময় থৈ দিওঁ গৰমতে খাব নোৱাৰে তো ঠাণ্ডা হ'লে খাম